1ৰ 1 নম্বৰৰ গ প্ৰশ্নটোৰ সৈতে এই ভিডিঅ'টি। ইয়াতে মই পঢ়ি দিয়াৰ কাৰণ হৈছে কিছুমান যদি শব্দ চিনি পোৱা নাযায় বা বানানত ভুল হৈ থাকে সেইখিনি সঠিকভাৱে বুজি পাবৰ কাৰণে পঢ়ি দিয়া হৈছে। যদি কাৰোবাৰ প্ৰয়োজন নহয় তেতিয়াহ'লে ভিডিঅ'টো স্কিপ কৰি নহ'লে প'জ কৰি কিনে লিখিব বা চাব পাৰে। শংকৰোত্তৰ যুগৰ শক্তি সাহিত্য শ্ৰেণীৰ সম্যক আলোচনা আগবঢ়ক। শংকৰোত্তৰ যুগ বুলিলে সপ্তদশ শতিকাৰ আদিৰ পৰা অন্তলৈকে এই সময়ছোৱাকে ধৰা হয়। অসমীয়া সাহিত্যৰ বুৰঞ্জীত এই যুগৰ সাহিত্যৰাজিৰ মূল্য অপৰিসীম। এই যুগক চৰিত পুথি, গদ্য সাহিত্যৰ উদ্ভৱ আৰু বিকাশৰ যুগ বুলিও অভিহিত কৰা হয়। এই যুগৰ অন্যতম কবিসকল হৈছে বৈকুণ্ঠনাথ ভট্টাচাৰ্য বা ভট্টদেৱ, ৰামচৰণ ঠাকুৰ, গোপালাতা, অনিৰুদ্ধদেৱ, পুৰুষোত্তম ঠাকুৰ, বৰ যদুমণিদেৱ, ভাগৱতাচাৰ্য, গোপাল মিশ্ৰ আদি। শংকৰোত্তৰ যুগৰ সাহিত্যৰাজি বৰ্ণিল বৈশিষ্ট্যৰে সমৃদ্ধ। 1 নম্বৰ। শংকৰোত্তৰ যুগতেই অসমীয়া গদ্য সাহিত্যই বিকাশ লাভ কৰিছিল। এই যুগৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্যই কথা ভাগৱত, কথা গীতা আৰু কথা ভক্তি ৰত্নাৱলীৰ দৰে গ্ৰন্থৰ জৰিয়তে অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। তেওঁ অসমীয়া ভাষাক উচ্চ মৰ্যাদা প্ৰদান কৰি গৈছে। উল্লেখযোগ্য যে ভট্টদেৱৰ আগত যি গদ্যৰ নমুনা আছিল সেয়া ব্ৰজাৱলী ভাষাৰহে আছিল। এক কথাত শংকৰোত্তৰ যুগত অসমীয়া গদ্যই সুকীয়া মাত্ৰা লাভ কৰিছিল। 2 নম্বৰ। শংকৰোত্তৰ যুগৰ সাহিত্যৰ আন এক বৈশিষ্ট্য হ'ল চৰিত পুথিৰ উদ্ভৱ। এক কথাত চৰিত পুথিৰ ৰচনাৰে শংকৰোত্তৰ যুগৰ সাহিত্যিকসকলে অসমীয়া সাহিত্যত এক ইতিহাস আৰম্ভ কৰে। চৰিত পুথি হৈছে গুৰু বা গুৰুস্থানীয় ব্যক্তি বা কোনো আদৰ্শৰ ব্যক্তিৰ জীৱন আৰু কৰ্মময় জীৱনৰ আলোকপাত। এই সময়ছোৱাত যথেষ্ট সংখ্যক চৰিত পুথি ৰচিত হৈছিল। 3 নম্বৰ। শংকৰোত্তৰ যুগত বিস্তৃত হাৰত সাহিত্য ৰচনা হৈছিল। গীত, নাট, চৰিত পুথি, বুৰঞ্জী সাহিত্য, ব্যৱহাৰিক সাহিত্য সকলো সাহিত্যৰে যথেষ্ট অৱদান আছে। শংকৰোত্তৰ যুগত পূৰ্বে স্তিমিত হৈ পৰা শক্তি সাহিত্য পুনৰ উদ্ভাৱিত ৰূপত প্ৰকাশ হৈ উঠিছিল। শংকৰোত্তৰ যুগৰ শক্তি সাহিত্য শ্ৰেণী। শক্তি সাহিত্য বুলিলে তান্ত্ৰিক সাধনা তথা শক্তি উপাসনাক বিষয়বস্তু হিচাপে লৈ ৰচিত হোৱা সাহিত্যকে বুজোৱা হয়। অসমত প্ৰাচীন কালৰে পৰা শক্তি তান্ত্ৰিক সাধনা চৰ্চা চলি আহিছিল। কামাখ্যা ধাম ইয়াৰ মুখ্য কেন্দ্ৰবিন্দু আছিল। শক্তিৰ মাহাত্ম্য, সাধন প্ৰণালী, দাৰ্শনিক তত্ত্ব আদিবোৰৰ সৈতে শক্তিবাদ প্ৰতিষ্ঠা কৰিবলৈ কালিকা পুৰাণ, যোগিনী তন্ত্ৰ আদি শক্তি ভক্তি সাহিত্য এইখন অসমতে ৰচিত হৈছিল। শংকৰোত্তৰ যুগতে আহোম ৰজা শিৱসিংহ আৰু তেওঁৰ পত্নী বৰ ৰজা ফুলেশ্বৰীয়ে শক্তি ধৰ্ম গ্ৰহণ কৰি শক্তি সাহিত্য ৰচনাৰ ব্যৱস্থা কৰে। শংকৰোত্তৰ যুগৰ শক্তি সাহিত্য ৰচকসকলৰ ভিতৰত অন্যতম পীতাম্বৰ-দ্বিজ। তেখেতে সংস্কৃত শক্তি সাহিত্যৰ গ্ৰন্থ মাৰ্কণ্ডেয় পুৰাণৰ অন্তৰ্গত শ্ৰী শ্ৰী চণ্ডীখণ্ডৰ কাব্যানুবাদ কৰিছিল। পীতাম্বৰ-দ্বিজে এই শ্ৰেণীৰ মুঠ 5খন কাব্য ৰচনা কৰিছিল। শংকৰোত্তৰ যুগৰ শক্তি সাহিত্যৰ অন্যতম ৰচক হ'ল শিৱনাথ দ্বিজ। 1667 শকত শিৱনাথ দ্বিজে শ্ৰী শ্ৰী চণ্ডীৰ অসমীয়া পদ ৰচনা তথা পদানুবাদ কৰিছিল, য'ত মধুকেটৱ বধ, মহিষাসুৰ বধ আৰু শুভ নিশুম্ভ বধ আখ্যা বৰ্ণিত হৈছে। শংকৰোত্তৰ যুগৰ শক্তি সাহিত্য শ্ৰেণীৰ অন্যতম প্ৰসিদ্ধ কবি অনন্ত আচাৰ্যই আহোম স্বৰ্গদেউ শিৱসিংহ আৰু ৰাণী বৰ ৰজা ফুলেশ্বৰীৰ আজ্ঞানুসৰি শংকৰাচাৰ্যৰ সৌন্দৰ্য লহৰী নামৰ শক্তি সাহিত্য শ্ৰেণীৰ গ্ৰন্থখন অসমীয়ালৈ ভাঙনি কৰিছিল। গ্ৰন্থখনৰ নাম আছিল আনন্দ লহৰী। এই সময়ৰ শক্তি সাহিত্য শ্ৰেণীৰ অন্যতম ৰচক তথা অনুবাদক হ'ল ৰুচিনাথ কন্দলী। শ্ৰী শ্ৰী চণ্ডীয়ে অনুবাদ কৰা ৰুচিনাথ কন্দলীয়ে কালিকা পুৰাণ, বামন পুৰাণ আৰু ব্ৰহ্মবৈৱৰ্ত পুৰাণত থকা দেৱীৰ বিভিন্ন তাৎপৰ্যমূলক কথা গ্ৰন্থখনত সংযোগ কৰিছে। আনহাতে আন এগৰাকী শক্তি সাহিত্য ৰচক হ'ল ৰংগনাথ চক্ৰৱৰ্তী। তেওঁ মাৰ্কণ্ডেয় চণ্ডীৰ অনুবাদ কৰিছিল। অন্যহাতে কবি ৰামচন্দ্ৰ বৰপাত্ৰই যোগিনী তন্ত্ৰৰ অনুবাদ কৰিছিল, য'ত হয়গ্ৰীৱ মাধৱ মন্দিৰৰ উৎপত্তি, মাহাত্ম্য, পূজা অৰ্চনা আদিৰ বৰ্ণনা আছে। উপৰোক্ত সকলোখিনি শক্তি সাহিত্যৰ অৱদান দেখিলেই অনুমান কৰিব পাৰি যে অসমীয়া সাহিত্যৰ বুৰঞ্জীত ইয়াৰ গুৰুত্ব কিমান অধিক। মই